নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে এটা স্বাস্থ্যৰ বাবে উপকাৰী ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো যদি ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যনবোৰ আপোনালোকে সোনকালে পাব পাৰে। এই ৰেচিপিটোৰ বাবে আমাক লাগিব অলপমান ভেদাইলতাৰ পাত, সৰু সৰুকৈ কুটি লোৱা অলপমান পিঁয়াজ, কেইটামান কেঁচা জলকীয়া, মিহি মিহিকৈ কুটি লোৱা এডোখৰ আদা আৰু 4-5 চামুচমান চাউলৰ গুড়ি বা পিঠাগুড়ি। আপোনালোকে যদি ইচ্ছা কৰে আটাও ব্যৱহাৰ কৰিব পাৰে। এতিয়া ৰেচিপিটোৰ বাবে প্ৰথমে ভেদাইলতাৰ পাতখিনি এটা মিক্সাৰ জাৰত ভৰাই কুটি লোৱা আদা আৰু কেঁচা জলকীয়া কেইটা তাত দি ভালদৰে এটা পেষ্ট বনাই ল'ব লাগিব। পেষ্টটো অলপ ডাঠ কৰি ৰাখিব লাগিব, বেছি পনীয়া হ'ব নালাগে। এয়া আমাৰ পেষ্টটো ৰেডি হৈ গ'ল। এতিয়া তাত কুটি লোৱা পিঁয়াজখিনি আৰু অকণমান তাৰ ওপৰত আন্দাজমতে নিমখ ছটিয়াই ভালদৰে আপোনালোকে মিহলাই ল'ব। এইদৰে মিহলাই লোৱাৰ পাছত তাত 3-4 চামুচমান চাউলৰ গুড়ি বা পিঠাগুড়ি আপোনালোকে দি ভালদৰে মিশ্ৰণটো 5 মিনিটমানৰ কাৰণে ভিডিঅ'টোত দেখুওৱাৰ দৰে মঠি থাকিব। এইদৰে মঠি পেষ্টটোৰ পৰা সৰু সৰুকৈ বৰকেইটা প্ৰথমতে হাতেৰে মোহাৰি মোহাৰি তৈয়াৰ কৰি ল'ব। এই ভিডিঅ'টোত দিয়াৰ দৰে আপোনালোকে সৰু সৰুকৈ এনেদৰে বৰকেইটা তৈয়াৰ কৰি ল'ব। আনফালে গেছৰ ওপৰত পেন এখন পাতি অলপ টাইমৰ কাৰণে এইখন গৰম হ'বলৈ দিব। তাৰপিছত তাত অলপ মিঠাতেল দি দিব। তেলখিনি অলপ ভালদৰে হাই ফ্লেমত গৰম কৰি ল'ব। তাৰপাছত তৈয়াৰ কৰি থোৱা বৰকেইটা তেলখিনিত দি দিব আৰু জুইৰ ফ্লেমটো মিডিয়াম কৰি ৰাখিব। বৰকেইটা মিডিয়াম ফ্লেমত ভাজিলে খাবলৈ মচমচীয়া হ'ব আৰু ভিতৰলৈকে সিজি যাব। যেতিয়া বৰকেইটা তলৰ পৰা হোৱা নিচিনা লাগিব, তেতিয়া আপোনালোকে হেতা এখনেৰে বৰকেইটা ওলোটাই দিব আৰু মিডিয়াম ফ্লেমতে ভাজি থাকিব। এতিয়া ওলোটা ছাইডটো 2 মিনিটমানৰ কাৰণে মিডিয়াম ফ্লেমতে এনেদৰে ভাজি থাকিব। এয়া দেখিছেনে, 2 মিনিটমান ভজাৰ পিছত আমাৰ বৰকেইটা হৈ গ'ল। এতিয়া হেতা এখনেৰে কাঢ়ি ৰাখি দিব। এই বৰকেইটা আপোনালোকে গৰম গৰম চাহ বা ভাতৰ লগত পৰিৱেশন কৰিব পাৰে। ৰেচিপিটো চাই কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।